নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে অহা এটা সকিয়নিমূলক নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে আৰু এই পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ছাৰ বাইদেউসকল, আজি কিছুদিনৰ পূৰ্বে আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে জনোৱা হৈছিল যে আমাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন অৰ্থাৎ PM পোষণৰ যি চাউল যোগান ধৰা হয়, সেই চাউলসমূহ GPSS বা সমবায় সমিতিসমূহৰ পৰা বিদ্যালয়ৰ ড'ৰ ষ্টেপত অৰ্থাৎ বিদ্যালয়সমূহত যোগান ধৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হয়। এতিয়া এই সন্দৰ্ভত মৰিগাঁও জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তথা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ তৰফৰ পৰা এই বিশেষ অৰ্ডাৰটো জাৰি কৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে সেই বিশেষ নিৰ্দেশনাটো, যিটো নিৰ্দেশনাৰ জৰিয়তে বিদ্যালয়সমূহৰ ড'ৰ ষ্টেপত PM পোষণৰ চাউল যোগান ধৰাৰ কথা কোৱা হৈছিল আৰু সেই চাউল যোগান ধৰাৰ বিশেষ যি ৰিচিপ্ট, সেই প্ৰাপ্তি ৰচিদ গ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে। আৰু ইয়াত এটা কথা উল্লেখ কৰি দিছে যে নেগলিজেন্স ইন দিছ প্ৰচেছ উইল নট বি টলাৰেবল এণ্ড ষ্ট্ৰিক্ট ডিচিপ্লিনেৰী একশ্যন উইল বি ইনিচিয়েটেড এগেইনষ্ট দ্য কনচাৰ্ণ। অৰ্থাৎ এই প্ৰক্ৰিয়াটোত কোনো ধৰণৰ নেগলিজেঞ্চি গ্ৰহণ কৰা নহ'ব, মানি লোৱা নহ'ব। যদিহে কোনো ধৰণৰ নেগলিজেঞ্চি বিভাগৰ দৃষ্টিগোচৰ হয়, তেনেহ'লে তাক বিভাগীয়ভাৱে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে আপোনালোকৰ বিদ্যালয়ত যেতিয়া GPSS বা সমবায় সমিতিৰ তৰফৰ পৰা চাউল যোগান ধৰিবলৈ আহিব, তেতিয়া আপোনালোকে প্ৰাপ্তিৰ ৰচিদ গ্ৰহণ কৰিবলৈ নাপাহৰিব। এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ইনফৰমেশ্যনটোৰ পৰা উপকৃত হ'ব পাৰিব। চাই থাকিব ইউটিউবত আমাৰ চেনেল DP ইনফো ইনগাইড। ধন্যবাদ।